এভৰিৱান, মোৰ প্ৰথমটো ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু মোৰো ভাল। তাকে ভাবিলোঁ আজি মই চাবলৈ যাওঁ, যিহেতু আপোনালোকক দেখাওঁ কি আছেনো তাত। গতিকে চাই থাকক স্কিপ নকৰাকৈ। এতিয়া আমি ঘৰৰ পৰা ওলাইছোঁ আৰু এয়া মা, খুচি, বোপা, চুনু আৰু পিছত আছে মুনু, কলিজা। গতিকে আমি গোটেই সোপা গৈছোঁ। গতিকে চাই থাককচোন মহেশ ধামতনো কি আছে। এইখন গাৰ্লছ স্কুল। আৰু ইফালে আমাৰ বৈদগুৰি হাইস্কুল যায়। ইয়াতে আজিকালি দোকান বজাৰ বহা হ'লে আগতে দোকান চোকান নাই আৰু মায়ে কিবা কিনি ল'ব আৰু ওপৰলৈ গৈ দেখাই আছোঁ। এইবিলাক ধাগাৰ, হাতত পিন্ধাৰ আৰু বন্তি, মুখৰ টানা ইত্যাদি ভৰি আছে। থালি সজাই চলিছে। আৰু এতিয়া আমি আহি পালোঁ, এইখন গেট দেখিছে। আৰু এতিয়া আমি খোজকাঢ়ি গৈ আছোঁ ওপৰলৈ। গতিকে চাই থাককচোন। ইফালে ভণ্টিহঁতে খোজকাঢ়ি মোতকৈ আগতীয়াকৈ পালেগৈ। অৱশ্যে মোৰ অকণমান লেজি হয় মানুহজনী বহুত। এই ৰাস্তাটো দেখিছেনে? গাড়ী লৈও আহিব পাৰে, কিন্তু মানুহে যেতিয়া মানে অকণমান কষ্ট কৰে তেতিয়া কয়, মানুহবিলাকে কয় যে মহেশ ধামত খোজকাঢ়ি গ'লে ওপৰলৈ তেতিয়া মানে নিজৰ মনৰ কামনাবিলাক পূৰণ হয় বুলি কয়। পাহাৰৰ ওপৰত আছে, বহুত দূৰ হয়। এতিয়া অকণমান যাব পাৰিছোঁহে, ভাগৰ লাগিলে। গতিকে চেষ্টা কৰিছোঁ। কষ্টৰ ফল সদায় মিঠা বুলি কয়। গতিকে আপোনালোকে চাই থাকক। বিশ্বাস লৈ আহিছোঁ। আমাৰ যেতিয়া দেহা জন্ম হোৱা নাছিল তেতিয়া মানে এই মহেশ ধামত আহিছিলোঁ। তাৰপিছতে আৰু প্ৰমাণ পাইছোঁ। গতিকে সেইটো কাৰণে আকৌ আহিছোঁ। আপোনালোকেও আহিব, যদিহে আপোনালোকে মনত কিবা আশা আকাংক্ষা আছে, আহিব। এতিয়া আমি আহি পালোঁ মেইন মন্দিৰ। ভাগৰ লাগি গৈছে। ইয়াত দেখিছে লোকটো চাওকচোন কিমান সুন্দৰ। এইটো কি বাৰু আপোনালোকে ক'বচোন। এইটো হৈছে কুঁৱা, ডাঙৰ কুঁৱা। মহেশ ধামত থকা ডাঙৰীয়াৰ পৰা পানী ধৰি তুলি ৰাইজে খায়। আপোনালোকে দেখিছেনে এনেকুৱা কুঁৱা? যদি আপোনালোকে দেখিছে কমেণ্ট কৰি জনাব। আৰু ইফালে কয়লা ফালে যায়, কয়লা খোজ।
Oh. এই ছবিটো তুমি দিয়া অকণ দিয়া এই শিৱলিংগ ইয়াতে দিয়া এইটো ছবিটোৰ লগত কিবা এটা মূল্য দিব লাগিব দেই বাবা কিবা এটা দক্ষিণা দিবা হেৰি কিমান দিন সময় লোৱা বেছি দিন হোৱা নাই তুমি বিয়া কৰা তোমাৰ ডব্লিউ ল'ৰা ছোৱালী ছোৱালী এজনী আৰু আই কি হোৱা শাহু আই নাতি হ'লেও আইতাহঁতৰ লগত দাদা খুৰীহঁতৰ লগত আহিছে ন সেইটোৱে কথা গাড়ীখন লৈছা বিঘ্নিমুক্ত কৰিব লাগে ন আগলৈ যাতে ভালে ভালে ঈশ্বৰে চলন ফুৰণত থাকে সেইটোৱে নহয় জানো হ'ব এতিয়া কথা এটা কওঁ এইটো যে জ্বলালে ধূপ ওম 3 বাৰ কওক আই সেইফালে চোৱাচোন সেইটো ধূপ দানি দেখিছা ধূপ কেইডাল তাত দি হৈ ইয়াত আশীৰ্বাদ লগাই হ'ল কথাটো বুজিলো তাৰপিছত আহি এইটো দিবা ফুল দিবা গংগা ঢালিবা গণেশ বাবাৰ ওচৰত আহিছোঁ বন্তি জ্বলাবলৈ কৈলাশলৈ বুলি আহিছোঁ নমঃ শিৱায় সবচেয়ে বড় বাথরুম আছে না আৰু এতিয়া আমি ওপৰলৈ গৈ আছোঁ জগন্নাথ পুৰীলৈ গতিকে চাই থাকক এয়া আছে হৰে কৃষ্ণৰ জগন্নাথ মন্দিৰ এইটো মেইন জগন্নাথ মন্দিৰ আৰু ইফালে যায় পুখুৰী আছে কি বুলি কয় বোলে পদুম ফুল আছে এজোপা দেখিছানে এজোপা বগা গোলাপ ফুল দেখি ইমান ধুনীয়া লাগিছে নহয় জানো উঠনি আমি আহোঁতে মানুহ অহা নাছিলে এতিয়া এজন দুজনকৈ আহি আছে মানুহ আৰু এতিয়া দেখিবলৈ পাইছে বহুত ভিৰ হৈছে এতিয়া আমি সকলো মন্দিৰতে দৰ্শন কৰি আহিলোঁ এতিয়া ঘৰলৈ যাওঁ
আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে মোৰ আহিবলগীয়া নতুন ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পায়। আৰু আহাৰ মাহৰ 22 তাৰিখে ৰথ যাত্ৰা মেলা হয়, গতিকে আপোনালোকে চাব পাৰে। এতিয়ালৈ আহিছোঁ।